Realme যোনটো GT series সেইটো ফাইনালি ইণ্ডিয়াত লঞ্চ কৰিব গৈ আছে যোনটো চাইনাত লঞ্চ হৈছিলে ফাৰ্ষ্ট সেইটো মাৰ্চত লঞ্চ হৈছিলে তাৰপিছত গ্লোবেলত আহিছিলে গ্লোবেলত আপোনাৰ জুনত লঞ্চ হৈছিলে তো এতিয়া ফাইনালি যোন Realme CEO হয় মাধৱ শেঠ তেওঁ অফিচিয়েলি এইটো কনফাৰ্ম কৰি দিছে যে Realme GT series ইণ্ডিয়াত আহি আছে কিন্তু অনলি Realme GT series নাই তাৰ লগত আৰু এটা ফোন আহিব সো ৱেল আজি ভিডিঅ'টো ডিসকাশন আৰু প্ৰাইসো কিছুমান এনেকুৱা কিছুমান মানে ফেক্টৰছৰ পৰা মানে কিছুমান ৱেবছাইটৰ পৰা এনেকুৱা লিখ হৈ গৈছে যে এনেকুৱা ৰিপৰ্টছ কিছুমান আহিছে যে প্ৰাইস ইমানৰ ভিতৰত আহিব সো আজি ভিডিঅ'টোত গোটেইখিনি ডিসকাস কৰিম যে Realme GT series মানে আমি কি স্পেক্স পাম চাইনাৰ ভেৰিয়েন্টছৰ দৰে আমি পাম নে নাই বা তাতে অলপ কিবা বেলেগ হ'ব পাৰে সো আৰু যোনটো নতুন এটা এডিশন আহিব সো এইটোৰ ওপৰত ডিসকাস কৰিম সো ভিডিঅ'টো একদম ইন্টাৰেষ্টিং হ'ব সো একদম এন্ডলৈকে চাব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ইন্টাৰেষ্টিং টেক ৰিলেটেড ভিডিঅ'ছ মোৰ ইউটিউব চেনেলত পাব সো ভিডিঅ'টো ষ্টাৰ্ট কৰো সো ফ্ৰেণ্ডছ লঞ্চ ডিটেইলছৰ কথাটো শেয়াৰ কৰিছিলে যোন Realme CEO হয় মাধৱ শেঠ তেওঁ শেয়াৰ কৰিছিলে তেওঁৰ এটা এপিসোড আছে আক্স মাধৱ বুলি তেওঁ তাতে কৈছিলে যে লঞ্চ ইভেন্টটো কেতিয়া হ'ব বা প্ৰাইচৰ কথাটো সো কিন্তু Realme GT লঞ্চ হ'ব বুলি কৈছে কিন্তু আৰু এটা যোনটো মাষ্টাৰ এডিশন লঞ্চ হ'ব হেটো এটা Realme GT লগত আহিব কিন্তু কোনটো মাষ্টাৰ এডিশন হ'ব হেটো কোৱা কাৰণ মাষ্টাৰ এডিশন দুটা আছে এটা আছে Realme GT মাষ্টাৰ এডিশন আৰু এটা আছে Realme GT এক্সপ্লোৰাৰ মাষ্টাৰ এডিশন সো এই দুটা এডিশন আছে তাৰ ভিতৰতে এটা ফোন আহিব কিন্তু কোনটো আহিব এতিয়ালৈ এটো মানে কোৱা হোৱা নাই আৰু ফ্ৰেণ্ডছ Realme যোন CEO মাধৱ শেঠ তেওঁ হে এপিসোডটোত প্ৰাইজৰ কথা মেনশন কৰাইছে Realme GT ৰ ওপৰত সো যোনটো প্ৰাইজ হ'ব হেটো আন্ডাৰ 30,000 নহয় বুজিলে ওপৰত যাব 30,000 ৰ ওপৰত হ'ব ফোনটো 30,000 ৰ তলত কেতিয়াও নহয় তেওঁ নিজে কৈছে কিন্তু এটা ৰিপৰ্ট পাইছো টুডেজ টেক সাইজ বুলি তাতে এটা ৰিপৰ্ট পাইছো যে ফোনটো এৰাউণ্ড 30,000 ৰ ভিতৰত আহিব বুলি কৈছে সো এটা লাগি আছে যে 30 ৰ পৰা 35 ৰ আন্ডাৰ ভিতৰত আহিব কাৰণ কিয় কওকচোন চাইনা যেতিয়া লঞ্চ হৈছিলে ফোনটো হেটো আপোনাৰ যদি মানে ইণ্ডিয়ান ৰুপিছত যদি কনভাৰ্ট কৰে তেতিয়া হ'ব আপোনাৰ 31,400 বুজিলে 31,400 ৰ ভিতৰত মানে লঞ্চ কৰিছিলে চাইনাত আৰু ইউৰোপিয়ান কান্ট্ৰি মাৰ্কেটত তাতে লঞ্চ কৰিছিলে 39,900 সো ইণ্ডিয়াত যদি 30 পৰা 35 আহে তেতিয়াই ফোনটো চলিব বুজিলে কাৰণ 35 37 যদি এনেকুৱা গুছি যায় তেতিয়া নচলিব কাৰণ প্ৰচেছৰটোৱে ভাল Snapdragon 888 কাৰণ আৰু বেলেগ এনেকুৱা বেটাৰ ফিচাৰ নাই মানে কিলাৰ ফিচাৰ এনেকুৱা মানে একো দিয়ে নাই আপোনাৰ কেমেৰাৰ পৰা ধৰি লওক বা যিয়ে নহওক কেমেৰাটো অলপ যদি ওপৰত দিলে হয় 64 ইউজ কৰে বা ফাষ্ট চাৰ্জিং 125 ওয়াটৰ চাৰ্জিং দিম বুলি কৈছিলে কিন্তু এটা অনলি 65 ওয়াটৰ সো এনেকুৱা কিছুমান মই ডিটেইলছত ডিসকাস কৰিম সো এইটো এটা কথা যদি 38,000 হৈছে ফোনটো লঞ্চ যেতিয়া যদি ইণ্ডিয়া লঞ্চ কৰে সো ফোনটো ইমান নচলিব সো এতিয়া আমি Realme GT ৰ স্পেচিফিকেশন খিনি জানিম যে আমি কি পাব পাৰো সো চাব হেল যোনটো মানে এপিসোড হৈছিলে মানে Realme CEO মাধৱ শেঠৰ যোনটো এপিসোড হৈছিলে তাতে তেওঁ কৈছে যে যোনটো Realme GT গ্লোবেলত লঞ্চ হৈছিলে হেতুৱে আমি ইণ্ডিয়াত পাম বুলি কৈছে বুজিলে মানে চাইনিজ ভাৰ্সনটো নহয় অনলি গ্লোবেল ভাৰ্সনৰ যোনটো কৈছিলে হেতু আমি পাম সো 6.4 ইঞ্চৰ FHD প্লাস ডিসপ্লে পাব সুপাৰ এমোলেড ডিসপ্লে তাৰপিছত উইথ 120 Hz ফাষ্ট ৰিফ্ৰেছ ৰেট পাব তাৰপিছত 1200 নিটছ ব্ৰাইটনেছ পিক পাব ডিসপ্লে তাৰপিছত যোনটো বেস ভেৰিয়েন্ট হয় হেতু আহিব আপোনাৰ 8GB 128GB আৰু যোনটো আপাৰ ভেৰিয়েন্ট হেতু আহিব আপোনাৰ 12GB 256GB বুজিলে তাৰপিছত আৰু বেটাৰীত আপুনি পাব 4,500 mAh বেটাৰী পাব উইথ 65 ওয়াট ফাষ্ট চাৰ্জিং কিন্তু এটো এটা ডাউনগ্ৰেড টাইপ লাগে ইমপ্ৰুভমেন্ট মোৰ লাগা নাই কাৰণ এতে Realme GT সিরিজ আপোনাৰ যোনটো X50 Realme যোনটো X50 Pro আহিছিলে হেতুৰ এটা মেজৰ আপগ্ৰেড বুলি কৈছে হেতু এটা আপগ্ৰেড বুলি কৈছে কিন্তু এনেকুৱা লাগা নাই কাৰণ তাতো এনেকুৱা 50 ওয়াটৰ আছে 65 ওয়াটৰ এনেকুৱা চাৰ্জিং দিছিলে সো ইহঁতে কৈছিলে যে Realme যোনটো GT এতিয়া আহি আছে হেতুৰ লগত হেতু 125 ৰ যোনটো এটা ডাৰ্ট চাৰ্জাৰ বুলি কৈছিলে লঞ্চ এটা কৰিম বুলি কৈছিলে সো হেতু প্ৰমিছতে ব্ৰেক কৰিলে বুজি হেতু মানে দিয়া নাই সো এটো দিব লাগিছিল তেতিয়া এটা মানে ৰিয়েল ফ্ল্যাগশিপ কিলাৰ মানে লাগিলে হয় বুজি ফোনটো সো এটো এটা মানে ডিসএডভান্টেজ হৈ যায় বুজিলে সো দিব লাগিছিল তাৰপিছত কেমেৰাটো ইমান মেজৰ ইমপ্ৰুভমেন্ট নাই কাৰণ X50 টো এনেকুৱা দিছিলে 64 কিবা এনেকুৱা ট্ৰিপল কেমেৰা দিছিলে সো ইমান মোৰ হে লাগা নাই মানে ট্ৰিপল কেমেৰা হ'ব 64 মেগাপিক্সেলৰ মানে মেজুনি বেঞ্চে যেটো আৰু হেতু Sony IMX 682 যোনটো সেন্সৰ হেতু ইউজ কৰা হৈছে সো মানে ইমপ্ৰুভমেন্ট নাই কাৰণ এনেকুৱা যোনটো সেন্সৰ হেতু বেলেগ ফোনটো ইউজ কৰি আছে সো এটা বেলেগ যদি আনিলে হয় তেতিয়া তো ভাল কাৰণ এটা ফ্ল্যাগশিপ ফোন 35,000 যাব সো অবিয়াসলি তো দিব লাগিছিল কাৰণ আৰু আপোনাৰ 8 মেগাপিক্সেল আল্ট্ৰা ওয়াইড তাৰপিছত 2 মেগাপিক্সেল ম্যাক্ৰো কিয় দিয়ে মই কোম্পানী বলে ম্যাক্ৰো কিয় দিয়ে মই সঁচাকে বুজি নাপাওঁ মই তাৰ মানে টেলিফটো উঠে দিছে টেলিফটোটো দিব পাৰিলে হয় এটো এটা কথা তাৰপিছত সেলফি কেমেৰা আপোনাৰ 60 মেগাপিক্সেল দিব এটো ফ্ৰেণ্ডছ কিছুমান আমি এনেকা মানে ফিচাৰছ আছে যোনটো মানে এটা মানে ফোনটো এটা ফ্ল্যাগশিপ কিলাৰ ফোন মানে বনাই বুজিলে কিছুমান এনেকা স্পেশাল ফিচাৰছ আছে সো এনেকা নাম্বাৰ 1 স্টেৰিও স্পিকাৰ বুজিলে স্টেৰিও স্পিকাৰ মানে আপোনাৰ অডিও এণ্ড ভিডিও কোৱালিটি যোনবোৰ আপুনি শুনিব বা যি নহওক মানে বেস্ট এনহান্সমেন্ট আহিব বুজিলে মানে গুড কোৱালিটি আপুনি পাব বুজিলে হেতু এটা বেস্ট স্টেৰিও স্পিকাৰছৰ কাৰণে তাৰপিছত এটা যোনটো একদম মোৰ বেস্ট লাগিছে এটো 3.5 mm অডিও জেক আছে ভাবক
মানে ফ্লেগশ্বিপ ফোন আজিকালি দেখাই নাপাব আপুনি 3.5mm জেক চ' এইটো ৰিয়েলমি দিছে যোনটো এটা বেষ্ট হয় বুজিলে 3.5mm অডিঅ' জেক তাৰপিছত আৰু আপোনাৰ ইন ডিছপ্লে মানে ফিংগাৰপ্ৰিণ্ট সেন্সাৰ আছে মানে ডিছপ্লে ফিংগাৰপ্ৰিণ্ট মানে কিছুমানে আজিকালি চাইডত ইউজ কৰে ৰেয়াৰ মাউণ্টে ইউজ কৰে বুজিলে ফ্লেগশ্বিপ ফোনতো কিন্তু ইয়াতে দিয়া হৈছে আপোনাৰ ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট সেন্সাৰ সেইখিনি মানে কিছুমান এনেকুৱা হেৰি আৰু যোনটো স্নেপড্ৰেগনৰ কাৰণে ফোনটো বেষ্ট চলিব বুজিলে যদি 3400 যদি আহে প্ৰচেছৰৰ কাৰণে বেছিকে চলিব কাৰণ স্নেপড্ৰেগন ট্ৰিপলেট যোনটো এইটো বেষ্ট প্ৰচেছৰ এটা বুজিলে 5nm প্ৰচেছৰ আৰু বহুত পাৱাৰ এফিচিয়েণ্ট হয় বুজিলে সেইটো কাৰণে ফোনটো চলিব যদি আৰু প্ৰাইচটো যদি বাঢ়াই দিয়ে 39 যদি আহি যায় চ' ইমান নচলিব কাৰণ এনেকুৱা বহুত কম্পিটিটৰ আছে বুজিলে ফ্ৰেণ্ডছ এট লাষ্ট মোৰ অপিনিয়ন খিনি ক'ম যে ফোনটো কেনেকুৱা লাগিছে বা আপোনালোকৰ কেনেকুৱা বেটাৰ হ'ব বুজিলে চাক এটা সঁচা কথা কওঁ যদি ফোনটো প্ৰাইচৰ কথা পাতো যদি ফোনটো যদি 30 বা 35ৰ ভিতৰত যদি আহে যোনটো বেছ ভেৰিয়েণ্ট মই কৈছো দেই যদি বেছ ভেৰিয়েণ্ট 8GB 128 এইটো এটা বেষ্ট ফোন হ'ব বুজিলে মানে মাৰ্কেটত এইটো এটা বেষ্ট ফোন হ'ব যদিহে যদি বেছ ভেৰিয়েণ্টটো যদি 38-39,000 গুচি যায় তেতিয়া এইটো নচলিব কাৰণ মাৰ্কেটত এনেকুৱা বহুত কম্পিটিটৰ্ছ আছে বুজিলে আইকু যোনটো মানে কোম্পানী হয় সিহঁতক বেষ্ট ফোনছ প্ৰভাইড কৰে ফ্লেগশ্বিপ ফোন মানে পইচা কম বুজিলে মানে প্ৰাইচ বেছি নাৰাখে কিন্তু মানে প্ৰচেছৰ এটা ফিচাৰ যোনবোৰ এইটো বেষ্ট দিয়ে বুজিলে আইকু চ' সেইকাৰণে ফোনটো চলে আৰু এইটো এটা গেমিং ফোন হয় চ' সেইটো এটা কথা আৰু কিছুমান এনেকুৱা ফিচাৰ্ছ আছে যোনটো মানে ডাউনগ্ৰেড টাইপ লাগে বুজিলে মানে কেমেৰাৰ ভাল ইম্প্ৰুভমেণ্ট নাই যিহেতু কৈছে যে X50 আমি তাৰে আপগ্ৰেড হয় বুলি কৈছে মোবাইলটো যোনটো GT হয় X50 আপগ্ৰেড বুলি কৈছে চ' এনেকুৱা মই মেজৰ আপগ্ৰেড দেখা নাই কাৰণ কেমেৰাও এনেকুৱা চেম টাইপ দিছে যোনটো সেন্সৰ ইউজ কৰি আছে IMX-ৰ সেইটো মানে ইমান ইম্প্ৰুভ ভাৰ্চন হয় বুজিলে মানে সেন্সৰ বহুত নতুন আহিছে সোনি যদি সেন্সৰ চাব যায় আপুনি বহুত এনেকুৱা মাৰ্কেটত আছে কিন্তু আপুনি এই পুৰণা সেন্সৰটো ইউজ কৰিছে এইটো এটা হেৰি হৈ যায় আৰু মেইন টেলিফটো লেন্স নাই সেইটো হটাই দিছে বঢ়িয়া চ' এইটো এটা মেক্ৰ কিয় দিব লাগে মই বুজি নাপাওঁ কোম্পানীবোৰে মেক্ৰটো কিয় দিয়ে কাৰণ মেক্ৰ কোনে ফটো উঠে আপোনালোকে যদি মেক্ৰ ফটো যদি উঠাই আপুনি কমেণ্টত মেনশ্যন কৰিব চাম কেইজনে ইউজ কৰে চ' মেক্ৰ মোৰ নালাগে কোনো ইউজ নকৰে নালাগে চ' এইটো এটা কথা তাৰ জেগাত যদি টেলিফটো দিলে হয় টেলিফটো জুম লেন্স 4x যদি জুম লেন্স সেইটোৱে বেষ্ট আছিলে বুজিলে এনেকুৱা কিছুমান কথা আছে আৰু এতিয়া মেইন কথা হ'ল প্ৰাইচিঙৰ ওপৰত যে কিমান প্ৰাইচত লঞ্চ হ'ব কাৰণ যদি প্ৰাইচটো যদি এটা কমত দিয়ে আৰু মেইনলি এটা কথা ফোনটো চলিব প্ৰচেছৰৰ কাৰণে স্নেপড্ৰেগন 888 এইটোৰ কাৰণে মেইনলি ফোনটো চলিব যদি 30 to 35,000 ভিতৰত আহে মানুহে এইটোৰ কাৰণে ল'ব কাৰণ বুজিলে বাকীটো এনেকুৱা চাব লগা বেলেগ একো হেৰি নাই মানে বেটাৰীটো আপোনাৰ 125 watt ফাষ্ট চাৰ্জিং দিম বুলি কৈছিলে কিন্তু সিহঁতে দিয়া নাই চ' এইটো এটা ডাউনগ্ৰেড হৈ যায় 65 চলে আছে 65 watt আজিকালি চবেই দিয়ে মেক্সিমাম কোম্পানী আজিকালি 65 watt চাৰ্জাৰ দি আছে কিছুমানে আৰু বেছিও দি আছে চ' এইটো এটা কথা যদি আপোনালোকে প্ৰমিছ কৰিছিলে যে 125 watt আমি ডাৰ্ট চাৰ্জিং যোনটো ৰিয়েলমি সেইটো আনিম বুলি কৈছিলে ৰিয়েলমি GT চিৰিজৰ লগত চ' আনিব লাগিছিলে চ' এইটো এটা প্ৰমিছ ব্ৰেক কৰা যেন হ'ল চ' এইটোৱে আছিলে ৰিয়েলমি GT চিৰিজৰ লঞ্চটো হ'ব আগষ্ট 18ত চ' তাৰপিছত এটা ভিডিঅ' বনাম যেতিয়া লঞ্চ হৈ যাব চ' তেতিয়া আপুনি গম পাব যে কি স্পেক্স পাব আপুনি যদি আপোনালোকৰ মানে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি আৰু জনাব কমেণ্টত যে ফোনটো আপোনালোক কেনেকুৱা লাগিছে বুজিলে ভাল লাগিছে বেয়া লাগিছে কমেণ্টত জনাব আৰু স্পেক্সবোৰ কেনেকুৱা লাগিছে চ' মোৰ অপিনিয়নত ফোনটো ঠিকেই আছে যদি অলপ আপগ্ৰেড কৰিব কেমেৰাত আৰু যোনটো বেটাৰীৰ ফাষ্ট চাৰ্জিং সেইটো অলপ আপগ্ৰেড কৰিব লাগিছিলে বুজিলে চ' তেতিয়া বেটাৰ আছিলে চ' ভিডিঅ'টো এইখিনি হয় ফ্ৰেণ্ডছ যদি ভাল লাগিছে লাইক কৰক আৰু যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ভিডিঅ'ছ আপুনি ৰেগুলাৰ আপুনি পায় বুজিলে চ' লগ পাম এটা নেক্সট এটা ইণ্টাৰেষ্টিং ভিডিঅ'ত তেতিয়ালৈ বাই বাই